হাই ফ্ৰেণ্ডছ, মই অসমীয়া বোৱাৰী মামনিত আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। এয়া চাওক, আমি এপ্ৰিলৰ 10 তাৰিখে 2022ত শ্বিলঙত গৈছিলোঁ আৰু এয়া মই অকণমান ভিডিঅ' বনাই আনিছিলোঁ। তেতিয়া ভবা নাছিলোঁ যে ইউটিউব চেনেল খুলিম, মানে ঘৰৰ মানুহখিনিক মাহঁতক দেখুৱাম আৰু সেইটোৰ কাৰণে মই অকণমান ভিডিঅ' বনাই আনিছিলোঁ। আৰু আজি মোবাইলটো চাওঁতে ৰাতিপুৱা হঠাৎ দেখিলোঁ যে শ্বিলঙৰ যোৱা ভিডিঅ' অকণমান আছে আৰু আপোনালোকৰ আগত দেখুওৱা বুলি ভাবিলোঁ। এয়া আমি গৈ আছিলোঁ, আমাৰ লগত গৈছিল দুজন ভাইটি, মই, মিষ্টাৰ আৰু বাবু। আমি 5জন গৈছিলোঁ আৰু ড্ৰাইভাৰজন আছিল দিয়কচোন গাড়ীখনৰ লগত। আৰু আমি গোটেইকেইজনে কেনেকৈ গৈছিলোঁ আৰু কিনো কৰিছিলোঁ শ্বিলঙত আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আপোনালোকে চাই থাকক। বৰাপানী পাৰ হৈ আহিছিলোঁ। এয়া আমি গৈ আছিলোঁ 7 ছিষ্টাৰলৈ আৰু মই অকণমান গাড়ীৰ ভিতৰৰ পৰাই পাহাৰখিনি দেখুৱাবৰ কাৰণে ভিডিঅ' বনাইছিলোঁ। এয়া চাওকচোন, এইখিনি জেগা বহুত ঠাণ্ডা হয়, ইয়াতে বহুত কুঁৱলী পৰি আছিলে আৰু আমাৰো ঠাণ্ডা লাগিছিলে। আমি এতিয়া গৈ আছোঁ 7 ছিষ্টাৰলৈ। আপোনালোকক 7 ছিষ্টাৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। এইখনো এখন পাৰ্ক, ইয়াতে এটা গুহা পোৱা যায়। আমি গুহাটোৰ ভিতৰত সোমাই গৈছোঁ। আপোনালোকে চাওকচোন কেনেকৈনো গৈছিলোঁ। গুহাটোৰ ভিতৰত সোমাই ইমান ভাল লাগিছিলে, মানে দেখাত গোটেইখিনি বস্তু মানে বোকা যেন পায়, কিন্তু শিলখিনি ইমান পিছল, মানে ভিতৰত সোমাই বহুত ভাল লাগিছিলে আৰু একদম এন্ধাৰ হৈ আছে। আৰু চাওকচোন শ্বিলঙত গাড়ীবিলাক কি ধুনীয়াকৈ চলে। এবাৰ মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওকচোন, গাড়ীবোৰ কি ধুনীয়াকৈ লাইনকৈ চলি আছে, অহাফালে আহি আছে, যোৱাফালে যাই আছে, মানে বহুত ভালদৰে চলে আৰু বহুত ভাল লাগে চাই পেলাই। সেইকাৰণে মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকে চাওকচোন। আৰু আমি গৈ আছোঁ এইবাৰ ইক' পাৰ্কলৈ। চাওকচোন, গাড়ীবোৰ একা বেকা ৰাস্তাৰে কি ধুনীয়াকৈ গৈ আছে আৰু আমিও গৈ আছোঁ। আৰু মই ইক' পাৰ্কখন কেনেকুৱানো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, ইক' পাৰ্কৰ পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। আমি তারপরে যে দেখছিল বুঝেছা ওয়াটারফল, আমি তারপরে যে আমি যে দেখছিল। আৰু চাওকচোন, আমি সৰু বাচ্চাৰ দৰে গোটেইবিলাকে কেনেকৈ চুলনা চলিছোঁ।
আপোনালোকক অকণমান এলিফেণ্ট ফলটোৰ পৰিৱেশটো দেখুৱাই দিছোঁ কেনেকুৱানো এলিফেণ্ট ফলটো আপোনালোকে অকণমান চাই লওক আৰু আমি সকলোৱে এলিফেণ্ট ফলটো চাই ঘৰলৈ ঘূৰি আহিলোঁ আৰু আমি উঠা তাত ফটোখিনি মই আপোনালোকক অকণমান দেখুৱাই দিম আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম দিব বুলি আশা কৰিলোঁ বাই বাই